নমস্কাৰ আপোনালোকক সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে MM টক্স। আমি বৰ্তমান কথা পাতিম এনে এজন ব্যক্তিৰ লগত যি ব্যক্তিক এটা সময়ত সমগ্ৰ মিচিং ৰাইজৰ মাজত বা সমগ্ৰ মাজুলীবাসী ৰাইজত ছেকেণ্ড জুবিন হিচাপে পৰিচিত আছিল আৰু তেখেত আন কোনো নহয় আমাৰ সকলোৰে মৰমৰ শিল্পী ভাইকন মাজুলী আৰু তেখেতক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ভাইকন দা হয় নমস্কাৰ। নমস্কাৰ নমস্কাৰ। কি ক'ব কেনেকুৱা লাগিছে আজি দিনটো? সঁচাকৈ ভাল লাগিছে। তোমাক আজি বহুত দিনৰ মূৰত লগ পাইছোঁ। দিন বুলি নহয় আচলতে বছৰ বুলি ক'ব পাৰি। বহুত বছৰ মূৰত আজি লগ পাইছোঁ, ভাল লাগিছে। মোৰো ভাল লাগিছে। আচলতে এনেকৈ আমি এনেকৈতো বহুত কথা পাতোঁ, বহুত সৃষ্টিৰাজিৰ ওপৰত আমি আলোচনা কৰিছোঁ, কিন্তু এনেকৈ ফৰ্মেলি বা তেনেকৈ কথা পতা নাছিলোঁ। আজি অকণমান পাতিবলৈ চেষ্টা কৰিম, বেছি সময় নলওঁ, মাত্ৰ 10 মিনিট বা মই 7 মিনিট সময় ল'ম। ঠিক আছে। ভাইকন দা, আপোনাৰ জন্ম যিহেতু এনেকৈ আপুনি মাজুলীতে হৈছে, মাজুলী ক'ত কেনেকৈ, মাজুলী কোনটো জেগাত আপোনাৰ জন্ম অকণমান কৈ দিয়ক। মোৰ জন্ম হৈছে 1984। তো মাজুলীত, আমাৰ মাজুলী মোৱামাৰী, উজনি মাজুলী বুলি কয় আমাৰতো, এইটো মাজুলী মোৱামাৰী বুলি কয়, ইয়াতে মোৰ জন্ম। অ'কে, মই ইমানখিনি ডিটেইলছত নাযাওঁ, সংগীত জগতলৈ কেনেকৈ? আচ্ছা, খুব ভাল কথা এটা সুধিছা। সংগীত, আচলতে সংগীত জগতটো, সংগীত বুলি ক'লে মোৰ সংগীত মোৰ জীৱন হয়, সংগীত মোৰ প্ৰাণ, আৰু সংগীত এনেকুৱাই ভাল পাওঁ, মই বহুত সৰুৰ পৰা ভাল পাওঁ। তো সংগীত মোৰ এটা জন্ম বুলি ক'ব পাৰি, ভগৱানৰ এটা দিয়া বৰদান বুলি ক'ব পাৰি, সেয়াই আৰু। আৰু প্ৰথম ক'ত কেনেকৈ? মই য'ত নেকি সৰুতে মই লখিমপুৰত আছিলোঁ, লখিমপুৰ আহু চাউল তাতে আছিলোঁ। হয়, তাত আছিলোঁ আৰু তাৰ পৰাই মই সংগীতটো সৃষ্টি কৰিছোঁ। সংগীত একচুৱেলি মোৰ এম ই স্কুল ক্লাছ 7ত মই এটা গীত গাইছিলোঁ। তেতিয়া জুবিনদাৰ এটা গীত গাইছিলোঁ। কোনটো গান? পাখি পাখি। অকণমান গুণগুণালে আমি ভাল পাম। আচ্ছা। পাখি পাখি এই মন, পাখি লগা মোৰ মন, পাখি মেলি যাওঁ উৰি, পাখি মেলি যাওঁ উৰি, জাকি মাৰি গৈ নামেদি অহা পদূলি, বুটলিয়ান লৰালি উৰি, পাখি মেলি যাওঁ উৰি। এইবিলাক ভইচ নোট ক'ত লুকাই আছে? মানে আপোনালোক কিয় এনেকৈ সোমাই আছে? এইবিলাক ভইচ, যিবিলাক কণ্ঠ ঈশ্বৰ প্ৰদত্ত, মানে ভগৱান প্ৰদত্ত যাক আমি ক'ব পাৰোঁ, সেইবিলাক ভইচ কিয় লুকুৱাই ৰাখিছে? কিয় যাব পৰা নাই? কিবা বাধা, কিবা সমস্যা? আচলতে বিশেষ তেনেকুৱা সমস্যা বুলি নাই, আৰু আচলতে এনেকুৱা হয়, কিবা এটা যদি আগবাঢ়িব হ'লে বেকগ্ৰাউণ্ড এটা লাগে, আৰু গুৰু বুলি এটা মেইন মানুহ এজনক লাগে, আগুৱাই লৈ যাব পৰা, এনেকুৱা আৰু। চ' আপোনাৰ সংগীত এতিয়ালৈকে আপুনি বিভিন্ন গানত কণ্ঠদান কৰিছে, মিচিং গানত, মিচিং সংগীতত আপুনি কণ্ঠদান কৰিছে, তাৰ উপৰিঞ্চি বহুত কেইখন মঞ্চত আপুনি সংগীত অনুষ্ঠান কৰিছে। তাৰ ভিতৰত আপোনাৰ আজিৰ তাৰিখত যদি ফেভাৰিট যদি গান সুধো, কোনটো হ'ব? মোৰ নিজৰ গান নে নেকি? আপোনাৰ মানে গোটেই লাইফত আপোনাৰ যদি ফেভাৰিট আৰু মানে কি, মোৰ নিজৰ গান মই বুজি পোৱা নাই। নিজৰ গান এটাও কওক আৰু বেলেগৰ গান এটাও কওক। আচ্ছা, বেলেগ গান বুলি ক'লে প্ৰায় মই জুবিনক ফ'ল' কৰোঁ, জুবিনদাক ফ'ল' কৰোঁ। জুবিন দাকতো বহুত সৰুৰ পৰাই মই ভাল পাওঁ, আৰু জুবিনদাৰ গান শুনিহে মই ডাঙৰে হৈছোঁ বুলি ক'লেও বেয়া নহয়। জুবিনদাৰ গান গাই গাই আজি এনেকুৱা এটা প্লেটফৰ্ম এটা পাইছোঁ। তো যদি জুবিনদাৰ গীত এটা মই অকণমান গুণগুণাই দিছোঁ। হয়, আপোনাৰ ফেভাৰিটটো? মোৰ ফেভৰেট বুলি ক'লে জুবিনদাৰ একোৱে নাই, মানে গোটেইখিনিয়ে ফেভৰেট তেনেকুৱা হয়। তো মই অলপ গুণগুণাই দিছোঁ, ঠিক আছে। আগত মই মঞ্চত কৰিছিলোঁ জুবিনদাৰ গান। না, আপোনাকতো মাজুলীত, সমগ্ৰ মাজুলী আপোনাক ছেকেণ্ড জুবিন বুলিয়ে জানে। হয়, মই অকণমান গুণগুণাইছোঁ। কোনেনো জানে কাৰ কেতিয়া মন পিছলিব, কাক ভাল লাগিব, কাৰ পৰশত তৰা তিৰবিধানে, যোনে কথা ক'লে কোনেনো জানে, কাৰ পৰশত তৰা তিৰবিধানে, যোনে কথা ক'লে কোনেনো জানে। বহুত দিন গান কোনেনো জানে, কোনেনো জানে,
আৰু বহুত দিন গান গোৱা নাই মই এটা মিচিং এটা মিচিং ন? অন্যতম এটা ধুনীয়াকে আমি আলাপ অকমান দি ভাল লাগিব আচ্ছা এইটো মোৰ মানে সৌভাগ্য আৰু না মোৰ নিজৰ গীত এটা গাইছো Definitely আলাপ অকমান দিব লাগিব খালি। হয় নিশ্চয় ভূমি আছে প্ৰথম মই বনাইছিলোঁ 2012-13 কথা মই অলপ গুণ গুণাইছোঁ Okay. বহুত দিন গীতবিলাক গোৱা নাই একো নাই আমি চৰ্চা কৰিম আকৌ এবাৰ প্ৰয়াস কৰিছোঁ গাবলৈ মজা তুমি আছিল গোপামন পাব ও kaleng dagom ngom kapang kumabo क्या बात है oya bilagne ane side bitter sukodoy suli piap bilagne ane side bitter sukodoy suli piap nom manadul kolana madirap sago mixi biap na Pumi asinay ngo upang munpabo nano kalung am dagom ngom kapang kumabo এই হৃদয়ৰ কোনোবা খুনিত কিবা দুখ আছে নেকি আচলতে সেইবোৰ লভ মেটাৰ বুলি ক'ব পাৰি কিবা আছে নেকি কিবা তেজেদি নিশ্চয় আছে তেজেদি নহলে সৃষ্টি নহয় ন ট্ৰেজেডি নাথাকিলে সৃষ্টি নহয় ইমোচনেলটো থাকিব লাগিব প্ৰত্যেকৰে তেতিয়া যিকোনো বস্তুবিলাক কথাই হওক লিৰিক্সে হওক বা কম্প'জে হওক কিবা এটা সৃষ্টি হয় তেনেকুৱা ধৰণৰ এইটো ডিটেইলছ নি নকওঁ কেতিয়াবা পাৰ্চনেলি আৰু মই এইখিনি এটা বেকিং নিউজ আপোনালোকক দিব বিচাৰিছোঁ মই আজি খুব এজন দামী কেমেৰা পাৰ্চনক হায়াৰ কৰিছোঁ তেওঁ বেলেগ নহয় কেমেৰাৰ পিছফালে আছে আমাৰ সকলোৰে মৰমৰ ডি শংকৰ গাম মই খুব দামী এজন কেমেৰামেনক হায়াৰ কৰিছোঁ এইটো মোৰ সৌভাগ্য চ' ভাল লাগিলে ভাইকন দা আপোনাক লৈ মোৰ বহুত সপোন আছে বাকী ভৱিষ্যত পৰিকল্পনা মোৰ দুটা প্ৰজেক্ট কৰি আছোঁ ৰিবিকা সিং এইটো আছামিজ গান হয় এইটো ৰিংকিয়া ভৰালী গাইছে মোৰ লগত অকণমান গাব পাৰিব নিশ্চয় মই প্ৰয়াস কৰিম আৰু এটা টাইটানিক বুলি এটা কৰি আছোঁ এইটো অন্যতম হয় আমি অকণমান নতুন গানৰ দুটামান কলি শুনিম ববিলদিলে চাদদে আলৈ আছিন পয়ুব চাৰ পেন্দুনে ববিলদিলে চাদদে আলৈ আছিন পয়ুব চাৰ পেন্দুনে নকে koyam kotsamade ainoy sisang asin ragbom dune oino asin omodune yumang manip kasudango madir sagam gumadune oino kedas kamangola ainoy rodiyum dipe Hanoi rongki pe Hanoi asino dune Hanoi rongki pe Hanoi asino dune ভইচটোত কিবা এটা এনেকুৱা এটা মানে আছে মানে এই ভকেলটোত মানে শুনাৰ লগে লগে এটা বেলেগ ইমোচন আহি যায় সেইটো আচলতে আপোনাৰ ঈশ্বৰ প্ৰদত্ত ভগৱান প্ৰদত্ত সন্মুখত প্ৰশংসা কৰিছোঁ কিন্তু কৰিব নাপায় আচলতে আৰু অসমীয়াটো অকণমান অসমীয়াটো বিহু আহি পালেহি অ কনে গৈ মোৰে কনে গৈ বিহু বৈছানে নাই অ ৰিবিকা সিং বৈছানে নাই অ তোমাক পাবলৈ বহু আশাৰে আছো যে বিহুৰ দিনালৈ অ যামে মই তোমাৰ ঘৰলৈ শুভেচ্ছা জনাইছো থেংক ইউ আৰু নিশ্চয় আমাৰ ইউটিউবৰ যিমান ভিউৱাৰ্ছ আছে আমাৰ চেনেলৰ যিমান এটা সৰু পৰিয়াল সেই পৰিয়ালক আহ্বান জনাইছো যেতিয়া আহিব আমি লিংক শ্বেয়াৰ কৰিম আৰু সকলোৱে ভিডিঅ' গানটোক আঁকোৱালি ল'ব লাগিব আইকন মাজুলীৰ অফিচিয়েলি চেনেলত উপলব্ধ হ'ব আপুনি নিজে কৈ দিয়ক কেতিয়া পিছে
কি তোমাৰ চেনেলটো মোৰ টক্স টক্স সকলো ভিউৱাৰ্ছক কৈছোঁ মোৰ ৰিবিকা সিং আৰু টাইটানিক দুটা প্ৰজেক্ট আহি আছে আপোনালোকৰ মাজলৈ তো অকণমান মৰম কৰিব ভাইকন মাজুলী অফিচিয়েল চেনেলত মুগ্ধ উপলব্ধ হ'ব ঠিক আছে আৰু মোৰ ভিউৱাৰ্ছক ছাবস্ক্ৰাইবাৰ লাইক কৰিবলৈ কৈ দিয়ক আৰু টক্সৰ সকলো ভিউৱাৰ্ছ আৰু মৰম দিবা আমাৰ কি আছিলে মাধৱ মিলি তো সকলোৱে মৰম কৰিব আৰু ভিউৱাৰ্ছ যিমান আছে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব থেংক ইউ আৰু অৱশেষত আপোনাৰ শুভেচ্ছা জনাইছোঁ আপোনাৰ ভৱিষ্যত পৰিকল্পনা সফল হওক তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু ইমানখিনিলৈকে যদি আপোনালোকে চাইছে তেনেহ'লে আমাৰ যিটো ভিডিঅ' সেই ভিডিঅ'ক লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এবাৰ অন্য এটা ভিডিঅ'ৰ লগত সকলোকে লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ